দুয়োটা দলে বিপিএফ আৰু মানে UPPL য'ত আজিৰ তাৰিখত বিজেপি দল প্ৰৱেশ কৰিছে আৰু উন্নয়নত মানে তেওঁলোকে আগবাঢ়ি কৰিছে কি ক'ব? নহয় চোৱা, তাত কোনো বিফল হোৱাৰ কোনো কথা নাই। মই নাভাবোঁ হাগ্ৰামা মহিলাৰী বিফল হৈছে বা প্ৰমোদ বড়ো বিফল হৈছে। গতিকে প্ৰথম সফলতাটো হ'ল সংগ্ৰাম এটা কৰি ইয়াক এটা মানে পৰিণাম আনিব পৰাটো, মানে ৰিজাল্ট এটা আনিব পৰাটো চুক্তি কৰি পেলাই। এটাটো হ'ল চুক্তিটো ৰূপায়ণ কৰিব পাৰে। গতিকে BTC চুক্তি কৰিছে, BTC ৰূপায়ণ কৰিছে তেওঁলোকে। ছেটআপটো যেনেকুৱা হ'ব লাগিছিলে দায়িত্ব পোৱাৰ পিছত। কিন্তু ইয়াৰ পিছত নিৰ্ভৰ হয় অঞ্চলৰ উন্নয়নত। এতিয়াতো বড়ো আন্দোলনৰ একো প্ৰাসংগিকতা নাই। বড়ো আন্দোলনৰ পৰিণামস্বৰূপে BTC BTR পালে আৰু BTC BTR যেনেকুৱা হ'ব লাগিছিলে এইটো চৰকাৰে কাৰ্য কৰি দিলে। আজি যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক কৰি আছে। এতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটি BTR চুক্তিত আছিল। অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ শিক্ষা বিভাগে চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো চেংচন দি দিলে আৰু তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিক দায়িত্ব অৰ্পণ কৰিলে যে আপোনালোকে ইমিডিয়েটলি মানে BTCত এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনোৱাৰ কাৰণে যাৱতীয় ব্যৱস্থাটো কৰিব লাগে। আৰু তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে অলৰেডি চেণ্ট্ৰেল ইউনিভাৰ্চিটি স্থাপন কৰাৰ কাৰণে মাটি বিচাৰিলে। আজিলৈকে মাটিটো দিব নোৱাৰাৰ কাৰণে সেই ইউনিভাৰ্চিটিখন হৈ উঠা নাই বা আৰম্ভ হোৱা নাই। গতিকে মই ভাবোঁ এটা চুক্তিৰ পৰিণাম যি আছিলে, চুক্তিৰ হিচাপে ৰিজাল্ট যি হ'ব লাগিলে এইবিলাক অলৰেডি হৈ গ'ল গোটেইটো। এতিয়া কিন্তু ৰাইজকটো আন্দোলন নালাগে। গতিকে ৰাইজকটো আন্দোলনৰ পৰিণাম হৈছে ভাষা কলা সংস্কৃতি, তাতো কৰিবলগীয়া একো নাই। এতিয়া BTC চৰকাৰে হ'ল কৰ্তৃত্ব আৰু সেই চৰকাৰৰ কৰ্তৃত্বটো অকল বড়ো জাতিৰ ভাষা কলা সংস্কৃতি নহয়। ইয়াত বসবাস কৰা অকল বসবাস কৰা নহয়, নদী গছ গছনি মানে জলবায়ু যিটো কয়, জীৱ জন্তু পশু পক্ষী, এই চবৰ কথাটোৱে BTC চৰকাৰে BTC এৰিয়াটো দায়িত্ব ল'ব লাগিব আৰু সিহঁতৰ কাৰণেও আমি কাম কৰিব লাগে। অকল জাতিৰ নহয়, চবৰ কাৰণে, অকল মানুহ নহয়, জীৱ জন্তুৰ কাৰণে, জলবায়ুৰ কাৰণে, পশু পক্ষীৰ কাৰণে আমি সেইটোৰ কাৰণেও দায়িত্ব ল'ব লাগিব চৰকাৰ এখন হোৱাৰ পিছত। কাৰণ চৰকাৰে বড়ো সমস্যা সমাধানৰ ক্ষেত্ৰত এই চুক্তিৰ জৰিয়তে ভাৰত সংবিধানৰ দ্বাৰা এটা কৰ্তৃত্ব প্ৰদান কৰিলে। এতিয়া তোমালোকে এলেকাৰ দায়িত্বটো নিজে লৈ লোৱা। এতিয়া এলেকা বুলি কোৱাৰ লগে লগে বড়ো মানুহৰ কথা নহয়, বড়োৰ লগতে এলেকাৰ ভিতৰত যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ দায়িত্বটোও BTC চৰকাৰৰ হাতত আহি গ'ল। গতিকে এই হিচাপে এতিয়া মানে সেইবিলাক উন্নয়ন কৰিব লাগিব। আৰু যিহেতু এতিয়া নিৰ্বাচন হ'ল, গণতন্ত্ৰ চবেই নিৰ্বাচন খেলিব পাৰে, তাত বেয়া পাবই নালাগে। কাৰণ চবৰে যাৰ ৰাজনৈতিকভাৱে সমাজ সেৱা কৰিব খোজে, দেশ সেৱা কৰিব খোজে, তেওঁ ৰাজনীতি কৰিব। আৰু ৰাজনীতিৰ ক্ষেত্ৰত আজি আঞ্চলিক দল হ'লেও BPF ৱেষ্ট বেংগলতো ইলেকশ্যন খেলিব পাৰে BPFৰ নামত, আজি মণিপুৰতো ইলেকশ্যন খেলিব পাৰে, অসমৰ যিকোনো ঠাইতে ইলেকশ্যন খেলিব পাৰিব, UPPLও খেলিব পাৰিব। কিন্তু তেওঁলোকে নিজেহে কৈ লৈছে আমি অকল অসমৰ মাজতে থাকিম, সেইকাৰণে আঞ্চলিক, আমি অকল বড়োৰ কথাহে ভাবিম, এইটো হ'ল আঞ্চলিক। কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল আৰু ইয়াৰ উদ্দেশ্যটো হ'ল ভাৰতখন আমি ৰক্ষণাবেক্ষণ দি তাক উন্নত কৰিব লাগিব। ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকক আমি জাতি জনগোষ্ঠীক নিৰাপত্তা দিব লাগিব আৰু তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ উন্নয়নৰ কাম কৰিব লাগিব। পাৰ্থক্য এটাই, BJPৰটো হ'ল সমগ্ৰ দেশ আৰু সমগ্ৰ দেশৰ ভিতৰত BTCও হ'ব লাগিব। BPF UPPLৰটো হ'ল দুনিয়াত কি হয় তাৰ লগত কথা নাই, আমাৰ BTCত কিন্তু আমাৰ মতে হ'ব লাগিব। পাৰ্থক্য এইটোৱে, BJPৰ চবৰ কাৰণে হ'ব লাগে আৰু BPF UPPLৰটো নিজৰ মতে হ'ব লাগিব। পাৰ্থক্য এইখিনি। এতিয়াতো চবেই ক'ব তেওঁৰ দৃষ্টিত দেখিছে দ্বিতীয়টো। গতিকে এইকাৰণে মই কৈছোঁ এইটোতো কোনেও ক্লেইম কৰি ল'ব নোৱাৰে। কিন্তু মই এটা কথাই কৈ আছোঁ, আজিৰ দিনটোত 3টা পাৰ্টিও 10টাতকৈ কম নাপায় বৰ্তমানত। কিন্তু 10টা বাকী থাকিল। এতিয়া 10টা বাকীটো কোন পাৰ্টিয়ে বেছি পাব, সিয়ে চৰকাৰ গঠন কৰা
তোমাৰ কি কয় কিং মেকাৰ হ'ব আৰু কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই ময়ো কোৱা নাই মই এটা কথাই বাৰে বাৰে কৈছোঁ চৰকাৰ কৰিবলৈ 21 জন লাগিব যদি কোনোবা পাৰ্টীয়ে অকলে 21 জন পায় তেতিয়াতো ক'বলগীয়া নাই কিন্তু 21ৰ তলত যদি চব থাকে কোন পাৰ্টীৰ মাজত একত্ৰিত হয় আৰু তাৰ কাৰণে